নমস্কাৰ বন্ধুসকল, এতিয়া মই কলেজৰ পৰা আহি আছোঁ। চাইকেলতে আহি আছোঁ দেই, বাইক চাইক নাই। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ, একদম চাহ গছৰ মাজে মাজে আৰু দেই। আচলতে কিনাৰত হাবিও আছে দেই, ভয় লাগি যায় কেতিয়াবা বাঘ চাঘ ওলাব বুলি। প্ৰায়ভাগ ইয়াত বাঘ চাঘ ওলায়। আচল কথাটো হ'ল, আজি মই এটা বিশেষ কথা ক'বলৈ ওলাইছোঁ। কথাটো হ'ল, এতিয়া যে আমি কলেজ গৈ আছোঁ বা যিসকলে স্কুল পঢ়ি আছে, সেইসকলক উদ্দেশ্যি মই কৈছোঁ যে পঢ়িলে চাকৰি পায় নেকি? কথাটো হ'ল এইটো, পঢ়িলে চাকৰি পাব নেকি? নে আমাৰ প্ৰধান উদ্দেশ্য হ'ল যে চাকৰি পোৱা? আচলতে এইটো কথা নহয়, পঢ়িছোঁ বুলিয়ে যে চাকৰি পামেই সেইটো প্ৰধান কথা নহয়। আমি আচলতে জীৱনটোৰ বিভিন্ন ধৰণৰ কথা আছে, সেই বিভিন্ন ধৰণৰ কথাবিলাক শিকিবৰ কাৰণে, জানিবৰ কাৰণে আমি পঢ়িব লাগে। কিছুমান মানুহে কয় বোলে সি পঢ়িলে শুনিলে কিডাল কৰিলে, নহয় জানো? একোতো কৰিব নোৱাৰিলে। সেইটো আচল কথা নহয়। জীৱনটো শিকিব লাগে। আৰু এটা কথা, মানুহৰ মাজত কেনেকৈ কথা পাতিব লাগে, আচাৰ ব্যৱহাৰ, সকলো কথাখিনি জানিবৰ কাৰণে আমি পঢ়িব লাগিব, অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰিলেহে আমি সেই সকলো কথা বুজিব পাৰিম। এতিয়া আপুনি এতিয়াও এনেকুৱা কিছুমান মানুহ আছে, বেংকলৈ গ'লে গম পোৱা যায়, বেংকত যেতিয়া পইচা উলিয়াবলৈ হয়, যোনখন লিখিব লাগে উইথড্ৰ ফৰ্ম, সেইখন কিছুমান মানুহে অশিক্ষিত, সেইবিলাক মানুহে বেলেগ শিক্ষিত মানুহক লিখি দিবলৈ দিয়ে। যদি তেওঁলোকে পঢ়া শুনা কৰিলে হয়, তেনেহ'লে নিজৰ নামটো ধুনীয়াকৈ লিখিব পাৰিলেহেঁতেন। ভালকৈ পঢ়া শুনা কৰা হ'লে টিপচহী মাৰিব লগা নহ'লহেঁতেন। গতিকে আমি চাকৰি যে পাবলৈ পঢ়িছোঁ, এইটো কথা কেতিয়াও নহয়। চাকৰি আশাত পঢ়া নাই, আমি জীৱনটো শিকিবলৈ, জীয়াই থাকিবলৈ শিকিব লাগে। উন্নত মানৰ হ'ব তেতিয়া সকলোৱে পঢ়া শুনা কৰিলে। তাৰ কাৰণেহে আমি পঢ়িছোঁ, চাকৰি আশাত পঢ়া নাই। কিছুমান মানুহৰ ভুল ধাৰণা আছে, সেইকাৰণে মই কথাটো ক'লোঁ। সেই বেংকৰ কথাই কৈছোঁ। এতিয়া যদি আমি পঢ়া শুনা কৰিলোঁ হয়, তেনেহ'লে আনক ক'ব নালাগে, দাদা বা বাইদেউ মোক ফৰ্মখন ফিল আপ কৰি দিয়কচোন। তেতিয়া নিজে কৰিব পাৰিলোঁ। ক'ৰবাত কাউণ্টাৰত টিকেট কাটিবৰ কাৰণে কিছুমান কথা লগত লৈ এজন যাব নালাগে, পঢ়া মানুহ এজনক লৈ যাব নালাগে যদি পঢ়া শুনা কৰা হয়। গতিকে সকলোৱে পঢ়িব লাগে। যে পঢ়িলেই যে চাকৰি পাব, এইটো কথা মই নামানো। আচলতে মোৰ কথাখিনিহে মই ব্যক্ত কৰিছোঁ আপোনালোকৰ আগত। যদি ভাল লাগে সকলোৱে ভিডিঅ'টি শ্বেয়াৰ কৰিব। বহুত দিনৰ পৰা ভাবি আছিলোঁ কথাটো কম বুলি, গতিকে আজি ক'লোঁ। যদি কথাখিনি ভাল লাগে তেন্তে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। সেয়াকে ক'লোঁ, ধন্যবাদ। ৰাস্তাটো ভাল লাগিছে চাগে ন? বৰ সুন্দৰ ৰাস্তা। বাই বাই।